Hey guys, welcome to our Bonda comedy teamor phara ekdom apnara welcome. Guys, আজি তাৰ মানে আমাৰ ৰাস্তা এটা তাৰ মানে বহুত বেয়া হৈ আছে সেইকাৰণে কিবা এটা ভাল কৰিম বুলি যাই আছো আৰু ৰাস্তাটোত বহুত অসুবিধা হৈ আছে মানুহৰ এক্সিডেন্ট পাতিতে গোটা হিন্তি হৈ আছে সেইকাৰণে এতিয়া অলপ পইচা কালেকচন কৰি মানুহ পাই এই ৰাস্তাটো নামত ভাল কৰিম বুলি ভাবিছো এতিয়া যাই আছো বালাখিলেন বেয়া মানে কথাটো এনেকুৱা যি আমাৰ ৰাস্তাটো ভাল কৰিব যাই আছো মানে ৰাস্তাটোত বহুত গিটা এক্সিডেন্ট হৈ থাকে চকুৰ আগতে আৰু এক্সিডেন্ট গিটা এনেকুৱাকে হয় তাৰ মানে মানুহ কলি কৈ যি তন্দে কৰিব লাগা কি আমি কৰিব লাগা একোই নাই কাৰণ এটো চৰকাৰৰে তাৰ মানে হেৰি কৰিব লাগা ৰাস্তাটো ভাল কৰিব লাগা আমি কৰিব লাগা আছে কি আমাৰ আগতে কালি এটা তাৰ মানে আইটিয়া পৰি ফেলে ককালো ভাঙি গৈছে সেইকাৰণে এতিয়া কৰিব যাই আছো আৰু এন্দে আহি ডাইৰেক্ট ঠেলা লৈ ৰখি আছে ঠগতে এতে মানে আজি আমি বন্দা কমিটিত ভ্লগ নেদে লাগা ভ্লগ আমি বনাবা নালগা ভ্লগ আজি বনাবা লাগা আছে ভোট খুঁজবার টাইমত কি থোৱাৰকে আহিব হাত খানকে কৰি কথাটো হয় না নহয় একদম হয় না কথাটো এন্দে সেনকে আহিব কিন্তু এখনি অলপ যদি কিবা সৰু সুৰা কাম থাকে খেলা কাম তাতে দেখা নাপে খেলা কাম কে জানা না এতিয়া ভোট খিতিয়া খুঁজবার টাইমত হাত খান খুঁজি ফেলে আহিব এতিয়া আমি নিজে কৰিব লাগা আছে হাতৰ পৰা পইচা ভৰি ফেলে এ দুই এটা কালেকচন করছো আমি নকরা ন গাড়ি সাইডে তো উপায় না তান্দে যেহেতু যায় আমার সুবিধার কারণে করা না যেহেতু কালিও অ্যাক্সিডেন্ট হয়েছে আগত বহুত অ্যাক্সিডেন্ট হয়েছে আমার চকুর আগতে ধর্মঘটে আমারও ভাল নালাগে না সেইটোর কারণে করেছো ভিডিও কাভার করবো শুনি আমার লাস্ট করে আপনালোকে আর শেয়ার করবো ধামাকা গাইজ আৰু এতিয়া মালিকক ৰখি আছো ফিল্ম নিবে আইছো এলা ঠেলালৈ ৰখি আছো আৰু চাইডক কৈ ভিডিওটো আপোনালোকে সিমেণ্ট এক বেগ তুল দিলো মইদুল এতিয়া যাই থাকো সিমেণ্ট লৈ এতিয়া বালা ল'বা আছে বালা আনি লৈ মজুৰি পাই লৈ যাই থাকো আৰু ফাইনেলি আমি বস্তা বস্তা তুল দিলো কিলোর দে তুল দি দে ডাং ফাইনেলি গোটা হিন্দি তুল দিলো কষ্ট মস্ত যি হ'ব আৰু পাব্লিকৰে আমি ভালটো বিচাৰিছো আজি এটা সেট কৰিম আৰু বেলেগ দিনা আপোনালোকে চাই দিব খালি গোটা হিন্দি গম পাব না কি ফাইনেলি কাম চাম কৰা শেষ আৰু লাষ্টত গাইজ এই গেট মাৰি দিছো তাৰ মানে গাড়ীগিলা অহা যোৱা কৰি থাকে গাইজ মানে এই মানুহগিলা যাৱাত বহুত অসুবিধা আৰু এইফালে এই এখানে কলগাছগিটা দিয়া বেছি তাৰ মানে কলগাছগিলা দিয়া গৈছে মানে যাবি ৰ এই ভ্লগটোত কিবা আকৌ নকা নাকি কিবা আকৌ মানে সেইফালে চাগে ফেন খেতি পৰিবা হৈছে এতিয়া পৰিবা হৈছিল অলপমান মাটি দাও দে নহ'লে বৰ প্ৰব্লেম হ'ব খালি লাগা উঠি দিম দে বনপাত দিনা উঠি দিম তাই ঠেলাখান দি আছে বু যা আমাৰ এনেকুৱা কষ্ট হৈছে যাৰ মানে এই মানুহ তাৰপৰা মাটি খুজি নিব লগা হৈছে আৰু এতিয়া আমি কালি খেল দিম বুলি কৈছো আৰু এতিয়া ধাৰ মাৰিব লাগিব মাটি এন্টি ধাৰ মাৰিব লগা হ'লে এতিয়া কবি কি তই চিএম ছাৰক গেলি কবি কি মানে ভিডিঅ'টো ইনকে শ্বেয়াৰ কৰ যাতে চিএম ছাৰে পায় ভিডিঅ'টো জিকে কি নহয় কিমান শ্বেয়াৰ কৰ তাৰিখ চিএম ছাৰক গেলি কৈছে চিএম ছাৰলৈ এইটো আহ্বান থাকিল যাতে এইটো আমাৰ পদক্ষেপটো আহ্বান কৰি লয় আমাক ইয়াতে আমাৰ ফালে যাতে ভালকে চাই গাড়ীখন যাব নোৱাৰে সেইকাৰণে এখিনিত মাটিগিলা পাত দিব লগা হৈছে এখিনিত পাত দিছো আৰু গাড়ীখানে একখন যাব পৰা নাই যাবাও দিবি কাষেদি সেইকাৰণে মাটিখিনি পাত দিব লগা হৈছে দুই এখন গাড়ী নুঠে তাৰমানে আমাৰ চলিকেইটা কিন্তু কিছু কষ্ট কৰিছে হা তাৰা দেখিছে কদাল মাৰছি খালি পাব্লিকৰ কাৰণে পাব্লিকক সহায় কৰিবৰ কাৰণে যাই যায় গাড়ীখন ধৰে গাড়ী ধৰি এতিয়া দিম বুলি কৈছে নিজাকে ঢালা কৰিছো ভাই তহঁতৰ পাব্লিকৰ কাৰণে নিয়ে কিবা দি দিয়া নাই আমি কি পাব্লিকৰ কাৰণে কি কৰিছো ৰাস্তাটো গম পাইছা ভাল লাগছি না আশীৰ্বাদ কৰিবি ভাই ইয়াত গাড়ী 2000 টকা এনেকৈ পইচা তুলি পেলাই লৈছোঁ আৰু যেনে এখিনি গোটাখিনি ক্লিয়াৰ কৰি দিম সিদিনা বম ধামাকা ভিডিঅ' হৈ আছে আৰু ভিডিঅ'টো আজি এখিনিতে সমাপ্ত কৰিলোঁ জয় অসম জয় জুবিন দা